চবে ঘুমালে নেকি দেৰিয়ে হ'ল আজি আহোঁতে তথাপি আহিছোঁ ঠাণ্ডাৰ দিন কাম কৰি আজৰি চাজৰি হওঁতে চুলি আলমাওঁতে মুনিয়ে আলমাওঁতে ভাত পানী বনাওঁতে সময় একদমেই নাপাওঁ তথাপি আপোনালোকক বোলো ৰ আজি আকৌ কিবা অকণমান কথা পাতোঁনে আপোনালোকৰ লগত আমাৰ এতিয়া আকৌ এটা 10 টকীয়া সমবায় আছিল মানে আছিল না হয়নে নহয় 10 টকাকৈ উঠাওঁ মাহেকত 10টা টিভি আমাৰ সেই চুবুৰীটোৰে এনেকৈ পইচা পাতি নোহোৱা মানুহ 10 টকাকৈ উঠাওঁ তথাপি কি হ'ল আকৌ 10 টকাকৈ মাহে উঠাওঁ আকৌ বিনি মেলো মাৰোঁ আকৌ কিনকৈ এইবিলাক চব আলোচনা কোন টিভি এখান ভাল পাৱে কোন জীয়ে কাৰ লগত কথা পাতে কোনে কাৰ ঘৰত বেছিকৈ ফুৰিব যায় চবগিলাখান আমি নাজানা কথা নাই চুবুৰীটোত চব জানো সঁচা কৈছোঁ কিবা জানিব লাগিলে আমাক সুধবি চব খবৰ ৰাখোঁ তাৰপিছত বাকী পায় এনেকৈ পইচা উঠালো উঠি এনেকৈ ক'লো দে আমি পিকনিকত যাওঁ দে হেলে চবে পিকনিকত যায় চাকৰিয়ালগিলাকে দেওবাৰে যায় আমিও দেওবাৰে এটা ঠিক কৰিলোঁ এনেকৈ ঠিক কৰিছোঁ কৰওঁতে দৌৰি একেবাৰে 10 টকা সমবায় মানুহ কিবাকৈ 50 টকামানকৈ মিলালোৱে মিলাওঁতে ধৰি চবেই কৈছে মই নিমখ দিম কিছুমানে কৈছে হালধি গুড়া আছে আমাৰ ঘৰত তেল আছে বেঙেনা আছে কবি হৈছে আমাৰ সেনেকৈ চব উঠিছে চবকে উঠিছোঁ মই আকৌ ভাবিছোঁ ৰ 10 টকাৰ এক পেকেট নিমখ দিম হ'ব মই কৈছোঁ নিমখ দিম দেৱা ভাই মই এক পেকেট সেনেকৈ ধৰি মেনেজ হ'ল মোৰ কিবাকৈ মই আমাৰ মুনিটোক কৈছে যাম দেৱে পিকনিকত হেৰি তাৰপিছত মই ক'লোঁ ওচৰতে যাওঁতে সৰু চলি থকা কথা বোকা মাতি নাইবা ভৰিখন নাই সেই মুখে নামানে ক'ৰবা UPM-ত যায় বোলে মই বোলো কিনো ঠাই তহঁতে ওলাই সেইখান উকি ক'ত মোবা যা তহঁতে কৈছে তই পগলা নেকি তই কি একো নাজানো নেকি আজিৰ দিনত হৈ ফালে UPM ঠাইহে নাম তই উকি যাবা নেকি নহয় মই আকৌ ক'লোঁ দে এতিয়া কি খাওঁ কি নাখাওঁ এইবিলাকতো আলোচনা হ'ব লাগিব নে নহয় এইবিলাক খাৱাহে মেইন পিকনিক মানে কি চাহৰ লগত কি খাম ভাতৰ লগত কি খাম তাৰপিছত আকৌ আৰু কোনে কি লৈ যাব আকৌ কোনে কি আনিব পিকনিকৰ পৰা আকৌ বস্তুবিলাক কিনি খালেও ভাল লাগে নে ঠাইবিলাকক কিবা 10 টকীয়া 20 টকীয়া বস্তুবিলাক ইমান দামী নহয় দেই আকৌ কিবা এই কিবা কাণফুলি কিবা সেইবিলাক হ'লে ভাল পাওঁ আমি এইবিলাক বাকী চব ঠিক হৈছে ঠিক হোৱাৰ পাছত এতিয়া হাঁহ 2টা হ'ল বাকী চবেই দিছিয়ে এনেকৈ চব টিভিবিলাকো 10টা টিভি 10টা মুহে চলি আছে গাড়ী চাড়ী চব ঠিক হৈছে লাষ্টত যাই দুয়োটাই একেবাৰে সেই 2টা হাঁহে কম হ'ব তাৰপিছত চবে কয় দে পিছে 3টা হাঁহ কৰোঁ 3টা হাঁহ কৰিলোঁ লাষ্টত যায় মই সেইদিনা নৰবা হ'ব লগা হৈছে বাইদেউ এতিয়া মোৰ নৰবা হ'ব লগা হয় তাৰিখটো সলাব লাগিব আকৌ এইটো মোৰ চলিটোৰে পৰীক্ষা হ'ব নেকি বাইদেউ শনিবাৰে আকৌ দেওবাৰে পিকনিকত গ'লে দেখোন সোমবাৰে পৰীক্ষা থাকিব পিকনিকে কেঞ্চেল এতিয়া দেখিছা